তেল মিঠাতেল বুলি ভাবিছা নেকি? এইটো আকৌ মিঠাতেল বটল নহয় দেই। মোৰ মানে বটল নাছিলে, সেইকাৰণে মই মিঠাতেল বটলটোতেহে তেলখিনি ভৰাই ল'লোঁ। মোৰ এইটো মূৰত ঘঁহা তেল হয়। মূৰত ঘঁহা তেল মানে আকৌ দোকানৰ পৰা অনা তেল নহয়, মই ঘৰতে বনোৱা তেল। মই যেতিয়াই মূৰ ধুওঁ তেতিয়াই মানে সেই এঘণ্টামানৰ আগত এইটো মই তেল ব্যৱহাৰ মানে ঘঁহি লৈ মাছাজ কৰি অলপ এঘণ্টামান এনেদৰে বান্ধি থৈ দিওঁ। আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাইছে আগতে গম পাব মই এইটো কেনেদৰে বনোৱা হয়। ঘৰতে বনাইছিলোঁ, কিহেদি বনাইছিলোঁ, কেনেদৰে বনাইছিলোঁ আপোনালোকে চালে নিশ্চয় বুজি পাব। বা যোনসকলে চোৱা নাইকিয়া তেওঁলোকে মোক ক'লে আকৌ মই ভিডিঅ'টো নিশ্চয় বনাই দিম। আপোনালোকে কমেণ্টত জনাব, যিসকলে আকৌ চাব বিচাৰে বা জানিব বিচাৰে মই আপোনালোকক নিশ্চয় দেখুৱাই দিম আকৌ ভিডিঅ'টো। আমাৰ মহিলাসকলৰ প্ৰায় এটা সন্তান হোৱাৰ পাছতে বহুত চুলি সৰে নহয়নে বাৰু? মূৰত সৰিছিলে। এনেদৰে প্ৰায় মই এনেকৈ তেলটো লগাই থকাৰ পাছত মোৰ চুলিখিনি বহুত কম সৰা হৈছে, বহুত মানে কম নসৰে আৰু যি ফটাও সমস্যা আছিলে আগতে বহুত, এইটো ফটাটো কম হৈছে। আপোনালোকে এইটো তেল এনেদৰে ঘঁহি চাবচোন ঘৰতে বনাই পেলাই, আপোনালোকৰ চুলি সৰা ফটা সমস্যা সকলোবোৰ নাইকিয়া হ'ব। এই বস্তু কেইবিধ ঘৰতে বনাব পাৰি বাৰু, ঘৰতে পাৰি, চবেই বনাব পাৰে, বজাৰৰ পৰা আনিব লগাও নহয়, কম খৰচতে বনাব পাৰি। আপোনালোকে ব্যৱহাৰ কৰি ভাল ৰিজাল্ট পাব। বজাৰত যিবিলাক তেল দেখুৱাই থাকে নহয়নে, সেইবিলাক ঘঁহিবলৈ ভয়ো লাগে। এইবিলাক তেল আপুনি নিজে ঘৰতে বনাই ঘঁহিলে আপোনালোকৰ একো ভয়ো নাথাকে। এনেদৰে প্ৰায় এঘণ্টামান মই বান্ধি থৈ দিম। বান্ধি থৈ দিয়াৰ পাছত মূৰটো ধুই দিম। আপোনালোকে চাবচোন আপোনালোকৰ চুলিখিনি কিমান কোমল কোমল লাগিব। এতিয়া ভিডিঅ'টো ইমানতে সামৰিলোঁ।